Hello friends, welcome to my channel Compass 360. 2021 চনৰ মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা মন্ত্ৰীসকলৰ নাম এই ভিডিঅ'টোত উল্লেখ কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী কোন? এনসাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ বিত্তমন্ত্ৰী কোন? এনসাৰ শ্ৰীমতী অজন্তা নেওগ। অসমৰ শিক্ষামন্ত্ৰী কোন? এনসাৰ শ্ৰীযুত ৰণোজ পেগু। অসমৰ স্বাস্থ্যমন্ত্ৰী কোন? এনসাৰ শ্ৰীযুত কেশৱ মহন্ত। অসমৰ কৃষিমন্ত্ৰী কোন? এনসাৰ শ্ৰীযুত অতুল বৰা। অসমৰ বন মন্ত্ৰী কোন? এনসাৰ শ্ৰীযুত পৰিমল শুক্লবৈদ্য। অসমৰ মীন মন্ত্ৰী কোন? এনসাৰ শ্ৰীযুত পৰিমল শুক্লবৈদ্য। অসমৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী কোন? এনসাৰ শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস। অসমৰ খাদ্য আৰু যোগান মন্ত্ৰী কোন? এনসাৰ শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস। অসমৰ পৰিবহণ মন্ত্ৰী কোন? এনসাৰ শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী। অসমৰ সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী কোন? এনসাৰ চন্দ্ৰমোহন পাটোৱাৰী। অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? এনসাৰ পীয়ুষ হাজৰিকা। অসমৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? এনসাৰ অজন্তা নেওগ। অসমৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? এনসাৰ ইউজি ব্ৰহ্ম। অসমৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? এনসাৰ অশোক সিংঘাল। অসমৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? এনসাৰ যোগেন মোহন। অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? এনসাৰ বিমল বৰা। অসমৰ শক্তি আৰু পৰ্যটন বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? এনসাৰ বিমল বৰা। অসমৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? এনসাৰ ৰঞ্জিত কুমাৰ দাস। অসমৰ চাহ জনজাতি উন্নয়ন আৰু শ্ৰম আৰু নিয়োগ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? এনসাৰ সঞ্জয় কিষাণ। অসমৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? এনসাৰ পীয়ুষ হাজৰিকা। অসমৰ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? এনসাৰ পীয়ুষ হাজৰিকা। অসমৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? এনসাৰ চন্দ্ৰমোহন পাটোৱাৰী। অসমৰ স্কিল ডেভেলপমেণ্ট বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? এনসাৰ চন্দ্ৰমোহন পাটোৱাৰী। অসমৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? এনসাৰ শ্ৰীযুত কেশৱ মহন্ত। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।